আজি আমি ব্যঞ্জন বৰ্ণ সম্পৰ্কে আলোচনা কৰিম। ব্যঞ্জন বৰ্ণ কি? যি বৰ্ণৰ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় লোৱা হয় সিহঁতকে কি ব্যঞ্জন বৰ্ণ বোলা হয়। ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণ মানে স্বৰবৰ্ণৰ সহায় লোৱা হয়। চৰা এইবিলাকৰ সহায় লোৱা হয়। কিন্তু কি স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে ব্যঞ্জন বৰ্ণৰ বা আন বৰ্ণৰ সহায় লোৱা নাছিল। কিন্তু ব্যঞ্জন বৰ্ণবিলাক উচ্চাৰণ কৰোঁতে কি স্বৰবৰ্ণৰ সহায় লোৱা হয়। যেনেদৰে আকাৰ ইকাৰ হিচিকাৰ এইবোৰ কি ব্যঞ্জন বৰ্ণত যোগ কৰা হয়, ইয়াৰ সহায় লোৱা হয়, সেইকাৰণে কোৱা হৈছে। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ কেইটা আৰু কি কি? অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ হৈছে 41টা, কৰ পৰা একেবাৰে চন্দ্ৰবিন্দুলৈকে। তো যুক্তাক্ষৰ আখৰটোক কিয় সংযুক্ত বৰ্ণ বোলা হয়? যুক্তাক্ষৰ আখৰটোক সংযুক্ত বৰ্ণ বোলা হয় কাৰণ যুক্তাক্ষৰ আখৰটোত ক আৰু মদনখ যুক্ত হৈছে। এই যুক্তাক্ষৰ আখৰটোত কি হয় ক আৰু মদনখ যুক্ত হৈছে, সেইকাৰণে এই যুক্তাক্ষৰ আখৰটোক কি বুলি কওঁ সংযুক্ত বৰ্ণ বুলি কোৱা হয়। এতিয়া আমি শিকিম কি অযুগ্ম বৰ্ণনো কি? অযুগ্ম বৰ্ণ কাক কোৱা হয়? অনুস্বার আৰু বিশুদ্ধৰক অযুগ্ম বৰ্ণ বুলি কোৱা হয়। অনুস্বৰ আৰু বিশুদ্ধৰক অযুগ্ম বৰ্ণ বুলি কোৱা হয়। কিয় কোৱা হয়? যে অনুস্বার আৰু বিসৰ্গ বৰ্ণ দুটাৰ স্বৰবৰ্ণ কিংবা ব্যঞ্জন বৰ্ণৰ লগত যোগ নাই। অনুস্বার আৰু বিসৰ্গত কি হয় এই দুটা যোগ নাই, তথাপি ইহঁতৰ ব্যৱহাৰ আছে, সেইবাবে কি ইহঁতক অযুগ্ম বৰ্ণ বোলা হয়। স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ কি? কৰ পৰা ম পৰ্যন্ত এই 25টা ব্যঞ্জন বৰ্ণ উচ্চাৰণ কৰোঁতে মুখৰ ভিতৰত কোনো নহয় কোনো অংশত স্পৰ্শ কৰে। যেনেকা আলু, দাঁত, জিভা, ওঠ, এইবিলাকত কি কৰ পৰা ম পৰ্যন্ত এই 25টা ব্যঞ্জন বৰ্ণত আলু, দাঁত, জিভা আদিত কি স্পৰ্শ কৰে, সেইকাৰণে ইহঁতক স্পৰ্শ বৰ্ণ বোলা হয়।